Hi everyone, this is Ankita and welcome back to my Ankita's Vibes. So আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ওপৰৰ পৰা মানে ক'ৰ পৰা গম পাইছে নাই জুনিয়ৰ কেইজনৰ ৰুমত আছোঁহি কাজিনজনী ভাগৰ আজি বাৰ্থডে আছে তো আজি ভিডিঅ'টো বাৰ্থডে চেলিব্ৰেশ্যনৰ ওপৰতে মই বনাইছোঁ ডেক'ৰেশ্যন কৰি আছোঁ আপোনালোকে চাই থাকক গাইজ এইফালে মই মোৰ ডেক'ৰেশ্যন ষ্টাৰ্ট কৰি দিছোঁ তাৰপাছত কাজিনজনী ওলাই গৈছে মন্দিৰলৈ বুলি তাই অহাৰ আগতে এইবিলাক কৰি কমপ্লিট কৰিব লাগিব মই কিন্তু জাষ্ট ডেক'ৰেশ্যনটো কৰিছোঁ লাইক মানে বহুত বেছি ভালকৈ ডেক'ৰেশ্যন কৰিব পাৰোঁ যে সেইটো নহয় যিমানখিনি পাৰোঁ সিমানখিনি কৰিবলৈ ট্ৰাই কৰিছোঁ চিম্পলকৈ লুক এটা দিওঁ বুলি ভাবিছোঁ আৰু বেক চাইডটো দেখিছেই মই বহুতখিনি কিবা কিবি লগালোঁ হেপী বাৰ্থডেটো মই লগাই ল'লোঁ তাৰপিছত ষ্টাৰ আন আছিলে ষ্টাৰটো লগাই ল'লোঁ আৰু এতিয়া বেলুনখিনি এটা এটাকৈ লগাবলৈ কাৰণে ট্ৰাই কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ বহুতখিনি বস্তু আনিলোঁ বাট এটা বস্তু পাহৰি গ'লোঁ সেইটো স্বাভাৱিক আৰু চেলো টেপেৰে কাম চলাই দিছোঁ বটছেপ টেপ এটা দৰকাৰ হৈছিলে কেমেৰা ষ্টেণ্ডডাল আজি ইউজ নকৰিলোঁ সেইকাৰণে অকণমান হাউলি আছে ফোনটো আৰু অলপ ওপৰলৈ কৰিব পাৰিলোঁহেঁতেন যিহেতুকে বহুতখিনি কাম কৰিবলৈ বাকীয়ে আছিলে এতিয়ালৈকেতো কমপ্লিট হোৱাই নাই তো বাৰ্থডে পতা প্লেনিংটো ছাডেনলি হৈছিলে সেইকাৰণে মানে ব্লগটো ছাডেনলি ষ্টাৰ্ট কৰি দিলোঁ সেইকাৰণে কেমেৰা ষ্টেণ্ড কিবা কিবি এইবিলাক অনা নহ'লে তলতে থাকিলে এনেকৈ আউজাই কিনে ভিডিঅ'টো মই ক্ৰিয়েট কৰি দিলোঁ আৰু তাৰপিছত আকৌ আগৰ জেগাডোখৰ চেঞ্জ কৰি মেলি আকৌ বেলেগ এডোখৰত আউজাই দিলোঁ চাওকচোন কিমান যে মেহনত কৰিবলগীয়া হৈছে ষ্টেণ্ডডাল অনা হ'লে ইমানখিনি কৰিব লগা নহ'লেহেঁতেন লাহে লাহে ডেক'ৰেশ্যনখিনি কমপ্লিট হ'বলৈ গৈ আছে আৰু এনেকৈ ক্ৰিয়েট কৰি দিছোঁ আৰু ইমান বেছি অভাৰ লগালেও ভাল নালাগে এনেকৈ ছাইডতে বেলুন লগাই দিলোঁ তাৰপিছততো হেপী বাৰ্থডেটো লিখা আছেই সেইটো আছেই তাৰপৰা তলত মানে বেলুন কেইটামান পেলাই দিছোঁ এনেও আজিকালি বহুতে চিম্পলে ভাল পায় সেইকাৰণে ময়ো চিম্পলকৈ ট্ৰাই এটা কৰি দিলোঁ আৰু বাকী এনেকৈ ভিডিঅ'খিনি কৰি থকা হৈছে জেগা চেগা ইমান বেছি চেঞ্জ হোৱা নাই কাৰণ মানুহখিনি বেছিকৈ চেঞ্জ হৈ আছোঁ কামত ব্যস্ত ফোনটো একে জেগাতে আছে তেনেকেই ভিডিঅ' কৰি থাকিলোঁ মই প্ৰায় ভাবি থাকোঁ যে লাইভকৈ এনেকৈ ভ্লগ বনাম কিন্তু কি কৰিব কেতিয়াবা কপিৰাইট লাগি যায় যে সেইকাৰণে দিগদাৰ হৈ যায় সেইটো গান চান লগাই আছে গাইজ এই আমাৰ ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল আৰু এতিয়া আহিব কাজিনজনী তাই মন্দিৰলৈ গৈছে তাইক ছাৰপ্ৰাইজ দিম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক কোনো স্কিপ নকৰাকৈ খুব বেছি ভাল লাগিব গাইজ আপোনালোকক আৰু এটা বস্তু দেখাম চাব হা আৰু গাইজ কমপ্লিট হৈ গ'লে এয়া বুকে এটা দিছোঁ আমি ধুনীয়াকৈ বনাই পেলাই কেনেকুৱা লাগিছে বাৰু কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ দেই তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব পাৰিব ধুনীয়াকৈ আৰু বেল আইকনটো ক্লিক কৰি দিব তেতিয়াতো ফাৰ্ষ্টতে মোৰ ভিডিঅ' পাব আপোনালোকে ইমান টাইম ভিডিঅ' কৰিলোঁ যেতিয়া খোৱা টাইমতো ভিডিঅ' কৰিবই লাগিব কাজিনজনী ভাগৰ ৰিলেটিভ আহিছিলে তো সি বোলে মোৰ ভিডিঅ' চাই তাকো অকণমান মোৰ ভিডিঅ'ত উলিয়াই দিছোঁ বাৰ্থডে স্পেচিয়েল বুলি ক'বলৈ গ'লে পোলাও চোলাও বনাই আছে কাজিনজনীয়ে তাৰপিছত মই আজি ওপৰত আলহী নিচিনাকৈ আহিছোঁ ডেক'ৰেশ্যনখিনি কৰি দিলোঁ অহাৰ পৰা মই যি দিছে একমাহৰ পৰা খাই আছোঁ আৰু তাহাঁতি খানা বনাই আছে খানা চানা ধুনীয়াকৈ বঢ়িয়াকৈ খাম তাৰপাছত খাই পিনে আমি ক'ৰবাত ওলাই যোৱা প্লেনিং বনাইছিলোঁ নাজানো প্লেনিংটো কি হয় কি নহয় কাৰণ বতৰটো ইমান বেছি ভালো নহয় এনেই নৰ্মেলি নিজৰ ফোনত কেমেৰা তোলোৱা আৰু বেলেগৰ ফোনত যেনেকৈ ধৰি লওক ব্লগছ বনোৱা তেনেকুৱা বহুত বেছি ডিফাৰেঞ্চ আছে ই খাই আছে তো লাষ্ট কৰিছে খাবলৈ ভিডিঅ'টো অন কৰি থৈছোঁ যে সেইকাৰণে মানে ষ্টাইলত খাইছোঁ অলপ সঁচাকৈ যেতিয়াৰ পৰা মানে পঢ়িবলৈ ঘৰৰ পৰা বাহিৰত ওলাই পঠাইছিলে ন মইতো মেট্ৰিক পাছ কৰাৰ পাছতে বাহিৰতে আছোঁ তো তেতিয়াৰ পৰা বহুতখিনি কথা মানে শিকিছোঁ বহুতখিনি এক্সপিৰিয়েঞ্চ লৈছোঁ আৰু বহুত বেছি এনজয় কৰিছোঁ মানে খুব বেছি ভাল লাগে এইবিলাক মুহূৰ্ত আৰু এইবিলাক মানে পাছলৈ বহুত বেছি মানে মেমৰি হিচাপে থাকি যাব আৰু এইখিনি মানে মই নিজেই যিমান ভালকৈ বুজি পাইছোঁ হয়তো আপোনালোকৰ আগত ইমান ভালকৈ এক্সপ্লেইন কৰিব নোৱাৰিম কিন্তু এইখিনি সঁচাকৈ বহুত বেছি মেমৰিজ হৈ থাকি যাব যিহেতুকে মোৰ পঢ়াৰ ক্ষেত্ৰত টাইমটো অকণমান শ্বৰ্ট হৈ আহিছে লাহে লাহে সকলোৰে পৰা আঁতৰি আহিব লাগিব মই যিহেতুকে মোৰ পঢ়াৰ টাইমটো শ্বৰ্ট হৈ গৈছে তো সকলোকে বহুত বেছি মিছ কৰিম আৰু এইবিলাক টাইম সদায় বহুত বেছি মনত পৰিব সেইখিনি বনাবহে নেকি সেইখিনি বাটাৰ চিকেন আলু ফ্ৰাই কৰি আছে
কণ্টেক্ট কৰিব পাৰে দেই ভাল স্ক্ৰীনত দি দিম নাম্বাৰটো পুৰা খানা বনি আছে গাইছ এইফালে আমাৰ খানা ৰেডি হৈ গৈছে ধুনীয়াকৈ খাই লৈছোঁ আজি কিন্তু বাৰ্থডে গাৰ্লে বনাইছে আৰু তাইৰ ভাগৰ ৰুমমেটে বনাইছে আৰু মই খাবলৈ আহিছোঁ চাদৰৰ সেমেকা আচল খনে মাতে